নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। আৰু আকৌ আজি মই পুনৰবাৰ মোৰ খ্যাতি-তৃষ্ণা ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিও মই এটা ৰেচিপিৰে ভিডিঅ' দিম। আজি মই বনাম নাৰিকলৰ লগত ব্ৰইলাৰ মাংস। ভাবিলোঁ কি আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ এই ৰেচিপিটো। মইনো কেনেকৈ নাৰিকলৰ লগত ব্ৰইলাৰ মাংস ৰান্ধিলোঁ আজি, তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আৰু এটা কথা, যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ তেওঁলোকে মোৰ চেনেলটো আগবাঢ়িবৰ কাৰণে ছাবস্ক্ৰাইব এটা কৰি দিয়ে যেন, আৰু লাইক কৰিব, আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব কেনেকুৱা পায় ভিডিঅ'বিলাক। তেতিয়াহ'লে আহক এতিয়া আমি ৰেচিপিটোৰ মাজত। আৰু এইফালে মই দেখিছেনে, এয়া ব্ৰইলাৰ মাংসৰ অলপ মই মেৰিনেট কৰি থৈছিলোঁ এইখিনি 20 মিনিটমানৰ আগত। তাতে মছলা চছলা, নিমখ, হালধি সকলো সানি মেৰিনেট কৰি থৈছোঁ। আৰু এইফালে দেখিছেনে, এয়া নাৰিকল ল'লোঁ, আৰু এইফালে মই ভেন্দি ভাজিম। আৰু ইয়াত দেখিছেনে, পিঁয়াজ, বিলাহী, জলকীয়া, গৰম মছলা গোটেই লৈছোঁ। প্ৰথমতে এয়া পিঁয়াজ, বিলাহী এইখিনি মই ভাজি ল'ম। আদা নহৰু এইখিনি মই অলপমান ভাজি এইখিনি মই মিক্সি গ্ৰাইণ্ডাৰত মাৰি পেষ্ট বনাই ল'ম। আৰু এইফালে এইখিনি ভজা হৈ গ'ল। আৰু ইয়াত দেখিছেনে, মই বিলাহী, পিঁয়াজ, আদা নহৰু আৰু নাৰিকলখিনি মই একেলগে ইয়াত দেখিছেনে ধুনীয়া এটা পেষ্ট বনাই ল'লোঁ। আৰু এইফালে গৰম মছলা, জালুক, লং, ইলাচি এইবিলাক খুন্দি ল'লোঁ। আৰু অকণমান আদা নহৰু এইফালে বাচি গৈছিল, সেইখিনিও মই ইয়াতে মিলাই ল'ম। আৰু এইফালে দেখিছেনে, মিঠাতেল ধুনীয়াকৈ গৰম হৈ গ'ল। এইফালে মাংসখিনি ধুনীয়াকৈ তেলত এতিয়া ভাজি ল'ম। মাংসখিনি যেতিয়ালৈকে আধা ভজা হৈ নাযায় তেতিয়ালৈকে মই লৰাই ভাজি থাকিম। আৰু এনেকৈ মই 5-6 মিনিটমান এনেকৈ লৰাই ভজাৰ পিছত মই তাতে জালুকৰ গুড়াখিনি, যোনখিনি মই গৰম মছলা জালুকৰ গুড়া খুন্দিছিলোঁ যে সেইখিনি দি দিলোঁ। আলুও দিলোঁ, আপোনালোকক দেখুৱাবলৈ মানে পাহৰি থাকিলোঁ ভিডিঅ' কৰিব। তাৰপিছত মই ইয়াত দেখিছেনে, প্ৰায় সিজিলে আৰু মাংস। পানী নিদিয়াকৈ এনেকৈ লৰাই ভাজি থাকিব মাংসখিনি সম্পূৰ্ণ সিজি যোৱালৈকে, আলু আৰু মাংস। তাৰপিছত মাংসখিনি সিজি যোৱাৰ পিছত ইয়াত দেখিছেনে, পেষ্টখিনি মই এতিয়া ইয়াতে দি দিছোঁ। নাৰিকলৰ আৰু বিলাহীৰ পেষ্ট যিখিনি বনাইছিলোঁ সেইখিনি মই ইয়াতে দি দিছোঁ। আৰু দি এনেকৈ ভালদৰে লৰাই আছোঁ। এতিয়া মই ইয়াতে অকণমান পানী দি দিম। অকণমান পানী দিছোঁ, যিহেতু জোল নকৰোঁ, ইয়াতে নাৰিকল দিয়া আছে। পানী দিলে বেয়া লাগিব বেছি জোল কৰিলে। আৰু এনেকৈ অকণমান পানী দি লৰাই দিলোঁ। আৰু ইয়াতে খুব ধুনীয়া হয় এনেকৈ খাবলৈ, নাৰিকল দি বনালে মানে ব্ৰইলাৰ মাংস। ইয়াতে মিঠা চুইটনেছ এটা আহে, খুব ভাল লাগে খাই। আপোনালোকেও এনেকৈ ৰান্ধি খাই চাব বুলি আশা ৰাখিলোঁ। আৰু আজিৰ মোৰ এই নাৰিকল দিয়া ব্ৰইলাৰ মাংস ৰেচিপি আঞ্জা হৈ গ'ল ৰেডি। আৰু তেতিয়াহ'লে আজিলৈ ধন্যবাদ।